আজি জীৱনত অন্তিমবাৰৰ বাবে জুবিন দাক চাবলৈ গৈ আছো। মানে আমি তিনি বন্ধু আজি গৈ আছো যোৰহাট। আমাৰ সকলোৰে প্ৰিয় হিয়াৰ আমঠু জুবিন দাৰ জীৱনকালৰ অন্তিমখন অভিনীত ছবি ৰৈ ৰৈ বিনালে চাবলৈ যোৰহাটৰ ৰিলিজ চিনেমা হলত সন্ধিয়া 7:30 বজাৰ পৰা আমি চাবলগীয়া বিশেষ ছবিখন আৰম্ভ হ'ব। যিহেতু আমি আহিছো আমগুৰিৰ পৰা, আমাৰ ঘৰৰ পৰা ওলোৱাও দেৰি হ'ল আজি। তাৰ বাবে যোৰহাট আহি পায়েই লৰালৰিকৈ হললৈ গৈ হলত সোমোৱাই টিকেট চেক কৰালো। কিন্তু তাৰ আগতে হলৰ চাৰিওফালৰ পৰিৱেশটো এবাৰ আপোনালোকক দেখাই দিয়াৰ চেষ্টা কৰিলো। তেন্তে বলক হললৈ সোমাই গৈ টিকেট চেক কৰাই চিনেমাখন উপভোগ কৰি আপোনালোকক আকৌ শেষত লগ পাই আছো। এবুকু বেদনা লৈ ছবিখন চাই শেষ কৰিলো। ছবিখন চাই থাকোতে এক মুহূৰ্ত বাৰু এনে লগা নাছিল যে জুবিন দা আমাৰ মাজত কায়িকভাৱে নাই। সঁচাই জুবিন দাক হেৰুৱাই আমি সকলো হেৰুৱালো। কিন্তু জুবিন দাক আমি সকলোৱে আমাৰ মন আৰু মগজুত জীয়াই ৰাখে। তেওঁ দেখাই যোৱা পথ অনুকৰণ কৰি গ'লেই মই ভাবো জুবিন দাৰ আত্মাই শান্তি পাব। শেষত আপোনালোকলৈ এটাই অনুৰোধ থাকিল, যিসকলে মোৰ ভিডিঅ' চালে বা চাই আছে তেওঁলোক যাতে শেষত কমেণ্ট বক্সত #জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখি থৈ যায়। তেন্তে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছো। ধন্যবাদ।